করুত কৃষ্ণ কতি জিত জগত দুস্তরা দারক রহিন্দ্রা তার এক তার পুরুষ প্রভু দিরা দেখি মস্তে খুভে অতি সম হেন
বিশ্ব ব্ৰহ্মাণ্ডৰে সৃষ্টি স্থিতি প্ৰলয়ৰে গৰাকী আমাৰে নিৰ্দেশতে ব্ৰহ্মা বিষ্ণু আৰু শিৱ আৰু দেৱতা মণ্ডলীয়ে নিজ নিজ কৰ্মক্ষেত্ৰত ব্ৰতী হৈ আছে। নিজ কৰ্ম পৰিহাৰে কৰি যিজনে সৃষ্টিৰ নিয়ম উলংঘা কৰিছে সেইজনক আমি আমাৰ অস্তিত্বৰ কথা সোঁৱৰাই আহিছো। কাৰণ আমি জগতৰে গৰাকী, আমি সত্য, আমি সনাতন, আমি জগতৰ কাৰণৰো কাৰণ, আমি কৃষ্ণ কৃষ্ণ বাসুদেবায় হরে পরাত্মরে প্রণত কেশরায় নমো হরি হরাত্মরে নমো হরি হরাত্মরে। যাও হেবে ভক্তি লীলা কলুংগই প্ৰদৰ্শন। বন্দে শিব ত্রিনয়ন পঞ্চরণ জটাধার চন্দ্রমণি গঙ্গাধর অক্ষমানা বিভূষিত শোভাত প্ৰবেশ কৰে শিৱ সনাতন ককহলে ঘৰ চাৰ দেখিতে
হেন জাৰি নৰলোকে হৰে ৰাম হৰি ৰাম হৰি রাম হরি রাম হরি ভুলারি ফলে ফুলে জাতিস্কার এয়াই আমার কৈলাসপুরী জগতর ঈশ্বর আমি দরিদ্র শঙ্করে লাভ করু ইয়াতে অপার আনন্দ আমি এই রুদ্র সৃষ্টি করি শকত রুদ্রর অন্য হাতে বরদান করি আমার নানাজন ভক্ত খবরে প্রার্থনা আমি করিসু স্বীকার যাও জগতর কল্যাণর বাবে নিজ কার্যত আমি হও অগ্রসর
হে প্ৰভু কমললোচন, হে মোৰ ভক্ত প্ৰাণধন, তোমাৰ কি যে বিচিত্ৰ লীলা, কোনে পাই তাৰ আদি অন্ত। ব্ৰহ্মাৰ মানস পুত্ৰ ৰূপে জন্ম লাভ কৰি তজনাম গুণানু কীৰ্তন কৰি ঘূৰি ফুৰিছো মই সংসাৰৰ মাজে। জন্ম লৈ অন্ধকাৰ কাৰাগাৰে শূন্য কৰিছিলা তুমি মাতৃৰ হৃদয়। শৈশৱৰ পৰা নানা লীলা কৰি ত্ৰাণকৰ্তা ৰূপে তুমি জগততে হলা পৰিচিত। ভাল প্ৰভু, তোমাৰ লীলা বুজিবৰে সঁচাকৈ এই জগতৰে কাৰোৱেই শক্তি নাই। বাৰু প্ৰভু, তোমাৰ লীলা দৰ্শনৰ হেতু যাওঁ এবে মই দ্বাৰকাপুৰীলৈ। ঈশ্বৰ পৰম কৃষ্ণ সচিদানন্দ বিগ্ৰহ অনাদি ৰুধিৰ গোবিন্দ শৰীব কাৰণ কারণ সর্ব কারণ কারণ সর্ব কারণ মাধৱ এমুৰে প্ৰাণে বান্ধৱ এ ভকতি অমিয়া দিয়া বিপদে আপদে লওঁ তোমাৰ নাম। এ কৰিবা অধৰ্মক দয়া, নেৰিবা দয়ালু দয়া নারায়ণ। এখাতি মাধৱ মোৰে প্ৰাণ বান্ধৱ ভকতি অমিয়া দিয়া। সুখতো দুখতো লওঁ তোমাৰ নাম, বিপদে আপদে লওঁ তোমাৰ নাম। নেৰিবা দয়ালু দয়াল, কৰিবা অধৰ্ম দয়া। হৰি ৰাম 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 কৃষ্ণ ৰাম ৰাম ৰাম। হৰি ৰাম 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 কৃষ্ণ ৰাম ৰাম রাম। সভাত প্ৰবেশ কৰে ৰোহি নিৰঞ্জন পদুম্ন সবে দুহু
জানানে তুমি মগধৰ ৰজা অসীম প্ৰতাপী আৰু অদমনীয় জৰাসন্ধই বাৰে বাৰে পৰাজিত হৈ আমাৰ নগৰ কৰিছে আক্ৰমণ। লাজত অপমানিত হৈ সেই শোণিতপুৰৰ ৰজা বানৰ লগ লৈ পুনৰ আমাৰ মথুৰা নগৰ কৰিছিল আক্ৰমণ। সেই আক্ৰমণত বহুতো শোণিতপুৰৰ সৈন্য আমি কৰিছিলোঁ নিধন, কিন্তু অনাহক ৰণত আমাৰ যদুবীৰো বহুত ধ্বংস হৈছে। সেই কথা মোৰ মনত পৰিলে মোৰ গাৰ নোম একেবাৰে শিয়ৰি উঠে পদ্মা। আৰ্য ৰামকৃষ্ণ দুয়ো মিলি চানুৰ মুস্তক আদি বহুতক আমি কৰিলো পৰাস্ত, কিন্তু সেই জৰাসন্ধক কিয় আমি নোৱাৰিলো কৰিব পৰাস্ত? পদ্মা, আৰ্য জৰাসন্ধ অবৈধ। এই যদুবীৰৰ হাতত আৰু অস্ত্ৰে শস্ত্ৰে তেওঁক নোৱাৰে কৰিব পৰাস্ত। সেয়েহে মোৰ ভাতৃ কানাই পঞ্চ পাণ্ডৱৰ দ্বিতীয় পাণ্ডৱ বিকুলৰ দ্বাৰা তেওঁক কৰিলে নিধন। আৰ্য জৰাসন্ধই আক্ৰমণ নকৰাহেঁতেন ভাৰতৰ বিচিত্ৰ নগৰী দ্বাৰকাপুৰ নিৰ্মাণ নহলহেঁতেন। এই সকলোবিলাক সেই বিধিৰ লীলান পদ্মা, বিধিৰ লীলা। হয় আৰ্য, বিশেষ সংবাদ আনিছো মই। মোৰ চোৰাঞ্চুৰী সকলোৱে শোণিতপুৰৰ ৰজা বানৰ পুত্ৰ কুম্ভবীৰে আমাৰ দ্বাৰকাৰ আক্ৰমণৰ কৰিছে সূচনা। এটা সামান্য খুৰে কৰে নে সাহস? এই সংবাদ মোক আগতে কিয় নুশুনালা পদ্মা? বলা বলা যাওঁ আমি সেই আক্ৰমণৰ প্ৰতিশোধ দিবৰ বাবে সাজু হওঁগৈ। ব'লা কাৰ্য। দাদা, কানাই, কুম্ভবীৰক প্ৰতিহত কৰিবৰ বাবে নালাগে যাব তুমি। দানৱ শক্তি বিনাশৰ বাবে পৰিকল্পনা মই কৰিছো যুক্ত, গতিকে যুদ্ধ জয়ৰ কোনো প্ৰয়োজন নাই। কানাই, জ্ঞানী লোকে শত্ৰুক সদায় দুৰ্বল বুলি নকৰে অৱহেলা। তুমি যদি ভাবিছা কুম্ভবীৰক দুৰ্বলী বুলি, তেন্তে সেইটো ভুল কৰিছা। গতিকে এই যুদ্ধৰ আয়োজন অতি প্ৰয়োজন। কানাই, সত্য কথা আৰ্য, যুদ্ধ যাত্ৰা অধিকে প্ৰয়োজন। জঁপিয়াই পৰিম আমি সেই দানৱৰ ওপৰত, যেনেদৰে ভোকাতুৰ সিংহই জঁপিয়াই পৰে হিৰণৰ ওপৰত। অনাশকত অস্ত্ৰবল সৈন্যবলে ক্ষতি কৰাৰ কিবা প্ৰয়োজন? আৰু মোৰ মতে বানৰে পুত্ৰই দানৱ দ্বাৰকা নগৰী আক্ৰমণ কৰাৰ কোনো কাৰণ নাই। গতিকে মোৰ বাক্যত আছে যদি তোমাৰ বিশ্বাস, যুদ্ধ যাত্ৰাৰ কোনো প্ৰয়োজন নাই। কানাই, তোমাৰ বাক্যই মোক নিশ্চিন্তা কৰিব পৰা নাই। মোৰ ধাৰণা হয় সেই শোণিতপুৰৰ ৰজা বানৰ সহায় লৈ যেতিয়া আমাৰ মথুৰা নগৰ কৰিছিল আক্ৰমণ, তেতিয়া আমি বহুতো সৈন্য ধ্বংস কৰিছিলোঁ। মোৰ বোধ হয় সেই প্ৰতিশোধ ল'বৰ বাবেই এই অসুৰৰ যুদ্ধ যাত্ৰা। গতিকে কানাই, মই মোৰ নিজ কাৰ্য চলাই যাম। ব'লা তেন্তে দাদা, তোমাৰ ইচ্ছাই পূৰণ হওক। ব'লা কানাই। ব'লা কাৰ্য।
জানে সেনাপতিहरू মন্ত্ৰীবৰ আছেনে কুশলে মোৰে যত প্ৰজাগণ কৰিছে নেকি কোনোবাই বিদ্ৰোহ আচৰণ দিয়া মোক ৰাজ্যৰে সঠিক সমাচাৰ তাৰ বাবে আপুনি নকৰিব চিন্তা আপোনাৰ সুশাসনতে সকলো প্ৰজাৰে মংগলে আৰু কৰা নাই কোনেও ৰাজ্যতে বিদ্ৰোহৰ আচৰণ বাৰু সেনাপতি সৈন্যগণৰ বধৰা কোৱা আৰু কোনোবা বহি শত্ৰুৱে আক্ৰমণ কৰিছে নেকি আমাৰ ৰাজ্য শুনিলেই আপোনাৰ নাম থৰা থৰে কম্পে ভাৰতৰ লক্ষ লক্ষ ৰাজেন্দ্ৰৰ প্ৰাণ হে দৈত্যৰাজ নাই কোনো ভয় আমাৰ বহি শত্ৰুৰ পৰা নহে জানো ই অতি আনন্দৰ বতৰা নহয় সেনাপতি নহয়তো আনন্দৰ কাৰণ নহয়তো যশস্যাৰ কাৰণ এতিয়া মোৰ বাবে অতি দুখৰ কাৰণ আজি পৰ্যন্ত নাপালো মই মোৰ কোনো যোগ্য প্ৰতিদ্বন্দ্বী সমকক্ষ বীৰৰ ভাৱে দহিছে মোৰে হৃদয় নাজানো ইমাদৰে পূৰ্ণ হ'ব মোৰে মনৰে আকাংক্ষা মোৰ বোধেৰে দেৱাদিদেৱ মহাদেৱৰ ওচৰতে পাব তাৰ যোগ্য সমিধানে কিয়নো মহাদেৱ আপোনাৰ আৰাধ্য ঈশ্বৰ ময়ো তাকেই কওঁ দৈত্যৰাজ প্ৰথমে আপুনি দেৱাদিদেৱ মহাদেৱক তুষ্ট কৰি লাভ কৰক মনোমত বৰ তাৰ পাছত স্বৰ্গ মৰ্ত্য পাতালত হ'ব আপুনি এক ছত্ৰী উত্তম উত্তম সেনাপতি আৰু মন্ত্ৰীবৰ শতবাৰে প্ৰশংসিছো মন্ত্ৰণা তোমাৰ খবৰ বেশ কালিলৈ প্ৰভাততে যাত্ৰা কৰিম শিৱ আৰাধনাৰ হেতু কিন্তু মোৰ বৰ্তমানত ভালদৰে পালিব প্ৰজা এটা কথা ৰাখিব মনত ৰাজ্যৰ বাহিৰৰ শত্ৰুৰ আক্ৰমণতকৈ ৰাজ্যৰ ভিতৰৰ অশান্তিয়েহে ৰাজশক্তি দুৰ্বল কৰে গতিকে সেই অশান্তি দূৰ কৰিবলৈ আমি সকলোৱে চেষ্টা কৰিব লাগিব বলা নিজ নিজ কৰ্তব্যত অগ্ৰসৰ
অৰে সখী সংগে চলে সখী সংগে চলি জাগি মুখে মৃদু হাসি আৰে লয়নাখে চলি জাগি সভা ভিতৰ হৰে ৰাম হৰি ৰাম হৰে ৰাম হৰি ৰাম হৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ সখী সখী চোৱাচোন কেনে সুন্দৰ চলি অহা সূৰুজৰ সোণালী ৰেখা হৌ নিজৰাৰ কুলু কুলু সুৰত সুগন্ধি ফুলবোৰত পৰি থকা ভোমোৰাৰে গুণী গুণনীতি হৰিণাৰ পোৱালীবিলাক আৰু হৌ পক্ষীবিলাকে চেও ধৰি নাচিব লাগিছে সঁচাকৈ সখী কিমান যে ভাল লাগে এই দৃশ্যবোৰ চাই নহয়নে সখী সঁচাই সখী শৰীৰ শিহৰে নয়নৰ লোটক নিগৰে আনন্দ তুমলে হিলদোল পৰিলে মনত সেই পশ্চিম দিশৰ পিছলিৰ একা বেকা লাজুকী নাচোন সেই আকাশৰে পূবতাকো সাতুৰঙী ৰামধেনুৰ অপূৰ্ব আভাস দুয়োৰে মাজতে যে বহি জোনবাই মৰলৰ মৌৰা পীৰা পাৰি মাৰিছে মিচিকি হাঁহি পুত্ৰৰে পধুৰে শুনি পবিত্ৰ আলাপ সখী ৰজাৰ জীয়াৰী মই তথাপিতো মন মোৰ হয় ব্যাকুল কিবা যেন অজান আশংকাতে কঁপি উঠে মন প্ৰাণ মই যেন দেখো অন্ধকাৰ সখী তেনে অমূলক কথা কিয় ভাবা তুমি কি বাৰু অভাৱ তোমাৰ শুনা সখী এতিয়া তুমি ভৰ যৌৱনা এই বসন্ত কালত বসন্তৰ বাণী তোমাৰ দেহৰ প্ৰতিটো শিৰাই বৈ উন্মাদনাৰ কৰিছে আলোড়ন সৃষ্টি সেইবাবে সখী তোমাৰ এই চঞ্চলতা সখী এই চঞ্চলতাৰ আছে জানো কিবা উপায় কোৱা সখী আছে জানো কিবা উপায় সখী কোৱা সখী আছে সখী নিশ্চয় উপায় আছে কি আছে সখী ব'লা তোমাৰ মনৰ সান্তনাৰ বাবে সবামী মন্দিৰলৈ গৈ আমি পূজা কৰোঁ আৰাধনা সখী তুমি ঠিকেই কৈছা ব'লা মা ভৱানীক তুষ্ট কৰি লাভ কৰি মই মনোনীত বৰ ব'লা সখী শোভা মা
মাঝে প্রবেশিলা মন নরন্দর ও ইয়ারি ভবা মাঝে প্রবেশিলা মন নরন্দর ও ইয়ারি ধীরে ধীরে সুরি যাই দেখি খুভর ও আরে হেন জানি নর লোকে এরা কাম ও আরে রাম হরি রাম হরি গোলা নিরন্তর জগতৰ পৰম আৰাধ্য ঈশ্বৰ কৃষ্ণদেৱ আৰু তেওঁৰে পুত্ৰ মই অনিৰুদ্ধ নাম। কিন্তু এই অমৰাৱতীৰ সদৃশ নগৰৰ মাজে কিবা এটি বিষাদৰ ৰাগ বাজে মোৰ হৃদয়ৰ মাজে। কেতিয়া লগ পাম মই মোৰ লগৰী প্ৰাণৰ সপিদিন তং মনে সৰ্বাংগ দেহৰ পলুৱাম খেপাময় জীৱন যৌৱনৰ। কি হঠাৎ কিয় আজি এনে ভাৱ মোৰ আহিছে মনত? নাই এনে ভাবি নকৰো ব্যয়ময় জীৱনৰ অমূল্য সময়। যাওঁ মই ৰাজসভাৰ মাজে নিজ দায়িত্ব পালন কৰি আপোন কৰ্তব্যত মই সংগৈ অগ্ৰসৰ। ওম নমঃ শিবায়। ওম নমঃ শিবায়। ওম নমঃ শিবায়। একি হল মহাদেৱ নহল আবিৰ্ভাৱ। নাই এনেদৰে নহব। ওম নমঃ শিবায়। 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 এটি হল মহাদেৱ অচল অতল। এইবার নিজ অঙ্গ ছেদ করে তুষ্ট কর্মরে
সুস্থ আমি তোমার ভক্তি কোয়া বৎস কোয়া তোমার মনর অভিলাষ। হে প্রভু শিব সনাতন, এই অধমরে শত কোটি সেৱা কৰি প্ৰগ্ৰহণ। হে ত্ৰিলোচন, তুষ্ট চৰি তুমি মোৰ ভক্তিত পুত্ৰ ৰূপে গ্ৰহণ কৰি দিয়া মোক পিতৃৰাশ্ৰয়। তথাস্তু বৎস, প্ৰভু আজিৰ পৰা তোমাক মই পুত্ৰ ৰূপে কৰিলো গ্ৰহণ। প্ৰভু জগতে তোমাক আমার তৃতীয় পুত্র বুলি কৰিব সন্মান। তুমি সদা কাৰ্তিক আৰু আমাৰ দ্বাৰা ৰক্ষিত হবা। গতিকে বৎস, তোমাক মই সহস্ৰ ভুজৰ শক্তি কৰিলো প্ৰদান। হে প্ৰভু, সহস্ৰ ভোজন শক্তিৰে কি কাৰ্য মই কৰিম সাধন। যিহেতু তোমাৰ বৰত হল মই ত্ৰিজগতৰে অদ্বিতীয় বীৰ। এনেও সমকক্ষ বীৰৰ হবে দগ্ধ মোৰ হৃদয়। তাতে দিলা তুমি মুক্তি সহস্ৰ বাহু। কোৱা কোৱা প্ৰভু, কিদৰে ৰণতৃষ্ণ মই কৰিম পূৰণ। অধৈৰ্য নহব বৎস, শুনা। তোমাৰ ৰাজ কাৰেঙৰ চূড়ত থকা ময়ূৰ ধ্বজ যিদিনাই পৰিব ভূমিত বাগৰি, সেইদিনাই লাভ হব তোমাৰ বঞ্চিত ৰণৰ বাতৰি। আৰু সেই ৰণ সূচনা হব তোমাৰ একমাত্ৰ কন্যাৰ বাবে। গতিকে তোমাৰ ৰাজ কাৰেঙৰ পৰা কিছু নিলগত কন্যাপুৰ নামে নগৰ নিৰ্মাণ কৰি তোমাৰ কন্যাক ৰাখিবা সুৰক্ষিত ভাৱে। ভাল প্ৰভু। তথাস্তু, আমিও যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। ভাল প্ৰভু। আজি হন্তে শিৱ পুত্ৰ মই তলিকৰে অজেউবীৰ বান। যাও পিতৃৰ পৰামৰ্শমতে কন্যাপুৰে কৰি নিৰ্মাণ ৰাখোংগৈ উশাক মই সুৰক্ষিত ভাৱে।